হাই গাইজ, আন এটা ব্লগ লৈ কিনে আকৌ আহিলোঁ সৰস্বতী পূজাৰ কাৰণে মই ধামধুম ঘৰটো মুচি ল'লোঁ। ঘৰটো মুচি এতিয়া মই মণিকূটৰ পূজাখিনি কৰি লওঁ। মই আগতে পূজাখিনি কৰি লৈছোঁ। একচুৱেলি মোৰ দেৰি হৈ গৈছে, কাৰণ মোৰ হাজবেণ্ডৰ চাকৰিও আছে, সিহঁতকো টিফিন বনাই দিবলৈ, আৰু মোৰ ল'ৰা এটাও আছে। সেইটো কাৰণে মই সিহঁতক খোৱা বোৱা কৰিব লাগে, সেইকাৰণে দেৰি হৈ গৈছে মোৰ এইফালে, কাৰণ 7টাৰ পৰা 12টালৈহে টাইমিং আছিলে ন। সেইকাৰণে মই আৰু পটাপট পূজাখিনি কৰি লৈছোঁ ঘৰৰ। কৰি লৈ কিনে মই এতিয়া আমাৰ সৰস্বতী মা পূজাখিনি কৰিবৰ কাৰণে ঠিক কৰি ল'ম। এতিয়া মই কাগজ দুখন পাৰি ল'ম, পেপাৰ এইটো কাৰণে পাৰিছোঁ, কাৰণ আমাৰ ইয়াতে কলপাত পোৱাৰ কাৰণে অলপ অসুবিধা হয়। তাৰ কাৰণে মই কাগজ পাৰি লৈছোঁ। এতিয়া মই থাপনাটো বহালোঁ, মা সৰস্বতী মাকো বহাই ৰাখি ল'লোঁ। তাতে ৰাখি লৈ চাকি বন্তিখিনি ৰেডি কৰি লৈছোঁ। ইফালে চাইছোঁ মা নাৰিকল কাটি আছে। তাই মই এনেই আছোঁ যে প্ৰসাদখিনি ধুই লওঁ। প্ৰসাদখিনি ধুই ল'লোঁ। ধুই চুই কেনে ফটাফট ধুই তাৰপিছত চাউলখিনি ল'লোঁ। চাউলটো জানেই নহয়, চাউলটো দিবই লাগে, চাউল নিদিলে প্ৰসাদ আধৰুৱা হয়। চাউলৰ নাৰিকলখিনি ল'লোঁ, ফল মূল যিখিনি আছে সেইখিনি ফটাফট ধুই ল'লোঁ। ধুই লৈ আকৌ মই অলপ ফল মূলখিনি এক্সট্ৰাকৈ ওলাই ল'লোঁ। এইফালে পাণটো লাগেই, আৰু পাণ আৰু তামোলটো। সেইকাৰণে এইফালে প্ৰসাদখিনি মই আগবঢ়াই ল'লোঁ। নৈবেদ্যখিনি আগবঢ়াই থৈ কিনে এতিয়া মই ফুলখিনি ৰেডি কৰিছোঁ, আৰু ফুলখিনি এতিয়া ধুনীয়াকৈ মা সৰস্বতী মাক লগাই দিম। সেইখিনি লগাই ল'লোঁ ধুনীয়াকৈ। এতিয়া চাকি বন্তিৰ কাৰণে ৰেডি কৰিছোঁ। এতিয়া ধুনীয়াকৈ চাকি বন্তিখিনি জ্বলালোঁ। খুব ভাল লাগিছে, মনটো ইমান আনন্দ লাগিছে নহয়, চাকি বন্তি জ্বলাই খুব ভাল লাগিছে। এতিয়াতো আমাৰ যিয়ে নহওক বিয়া পাতা হ'ল, বিয়া হ'ল। এতিয়া যিহেতু মোৰ পঢ়া শুনাও এতিয়া নাই বাৰু, কিন্তু মোৰ ল'ৰাটো এতিয়া আৰম্ভ হ'বহে পঢ়া শুনা। সেইকাৰণে তাৰ কাৰণে অকণমান মই পূজাখিনি কৰিছোঁ। আৰু এতিয়া সিও কৈছে ধূপ দিয়া মোক ধূপ দি দিলোঁ। এতিয়া কিন্তু তাৰ নজৰটো হ'ল তাক কল লাগে, তাক কল খাই সি খুব ভাল পায়। এতিয়া মই পাঁচালিখন অলপমান পঢ়িব ওলাইছোঁ, বেছি পঢ়া নাই, অলপমানে পঢ়িছোঁ। কিন্তু তাৰ বাবুৰ কিন্তু নজৰটো কলৰ ওপৰতে, কল লাগে তাক। মোক কৈ আছে, মা মোক কল দিয়া। এফালে মই পূজা কৰি আছোঁ, মই কল কেনেকৈ দিওঁ। ধামধুম যিখিনি পাৰোঁ সেইখিনি মই পঢ়ি লৈ আছোঁ, ফটাফট পঢ়ি লৈছোঁ। আৰু কাৰণ সি মোৰ হাতখন টানি আছে, দেখিছেই ন, হাতখন টানি আছে। পিছফালে মোৰ মা এফালে সেৱা লৈ আছে। মই ধামধুম পঢ়িছোঁ, ৰেডি কৰিলোঁ। এতিয়া মই সৰস্বতী মাক ধুনীয়াকৈ আৰু অলপমান পূজা কৰি মেলি ধুনীয়া লাগিছে ন, ইমান ধুনীয়া লাগিছে মা সৰস্বতী মাক। মন একদম শান্তি লাগিছে পূজা কৰি কেনে। এফালে লাষ্ট অলপমান টাইমৰ পিছতে মই আকৌ ধূপ এডাল জ্বলাই কেনে সেৱা লৈছোঁ। মোক ইমান ঠেলি আছে ন, মোৰ চব পৰি গৈছে ধূপ। তাৰপিছত ধামধুম পূজাখিনি কৰি ল'লোঁ। কৰি লৈ কেনে এতিয়া মাক এতিয়া ভালকৈ ভগৱানক সেৱা কৰিছোঁ, যাতে মোৰো ভাল হওক, বা মোৰ বাচ্ছাৰ পঢ়া শুনা অলপমান ভাল হওক, চবফালে ঠিক ঠাক হওক, বেমাৰ আজাৰ দূৰ কৰি ৰাখক, তাৰে মই সেৱা এটা ল'লোঁ। লৈ এতিয়া ক্ষীৰ বনোৱা হৈছিলে, পিছত অলপ দেৰিকৈ ক্ষীৰখিনি বনোৱা হ'ল। এই ক্ষীৰখিনি আগবঢ়াই